হাই গাইজ, কি খবৰ? মোৰ ভালে বাৰু। আশা কৰিছোঁ আপোনালোকেও ভালে আছে। আজি হৈছে ছানডে, জুনৰ 15 তাৰিখ আৰু মই এতিয়া অলপ যাবলৈ ওলাইছোঁ। লগৰকেইজনীৰ লগত অলপ ফুৰিব যাওঁ। চ' বহুত দিন ভিডিঅ' দিয়া হোৱা নাই আৰু ক'তো ফুৰিবও যোৱা হোৱা নাছিল। চ' ভাবিলোঁ আজি ফুৰিবও যাওঁ আৰু ভিডিঅ' এটাও বনাওঁ। চ' ভিডিঅ'টো এইখিনিৰ পৰা আৰম্ভ কৰিলোঁ। শেষলৈকে চাই থাকিব, গোটেইখিনি দেখাই থাকিম। ক'ত যাওঁ, কি কৰোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো গাইজ, মই গণেশগুৰি আহি পালোঁ এতিয়া আৰু লগৰ দুজনীলৈ ৰৈ আছোঁ। গাইজ, আমি ফাইনেলি আহি পালোঁ মানে আমাৰ এজনী VIP বহুত মিনতি কৰাৰ পিছত আহিছে। নাই ৰ'দো দি আছিলে আৰু বৰষুণো পৰি আছে, সেইটো কাৰণে আহো কৰি আছিলোঁ। এতিয়া ফাইনেলি VIP গেষ্ট আহি পালোঁ গোটেইকেইজনী। এইটো কি কয়, ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট। তাতে আহিলোঁ, আহি টিকেট কাটিলোঁ। কাটি এতিয়া আহি আছোঁ গোটেইকেইজনী খোজকাঢ়ি। গাইজ, আমি এতিয়া ফটো উঠা জেগা বিচাৰি ফুৰিছোঁ। গাইজ, আমি এতিয়া ফটো উঠি আছোঁ আৰু এয়া ফুল এটা ছিগি লগাই ল'লোঁ। আৰু এতিয়া চাইডে সেয়া খোৱা দোকানবিলাকো আছে, তাতে খাবও পাৰি। এফালে এয়া জুৰিয়ে চেলফি লৈ আছে আৰু এফালে আমাৰ কাকলিয়ে ফটো উঠাইছোঁ কেমেৰামেন জোনালীক, কিন্তু মোকহে কোনে উঠাই দিয়া নাই। মই দিছোঁ দুখনমান। আমি ফটো উঠোঁতে বহুত গধূলিয়ে হৈ গ'লগৈ আৰু ইয়াত চাওকচোন, ৰাতি লাইটৰ পোহৰত ইমান ধুনীয়া লাগিছে আৰু মানুহো বহুত হৈছে বাৰু আজি যিহেতু ছানডে'। আমাক এতিয়া গ্ৰুপ ফটো উঠোৱা মানুহ নাই, সেইটো কাৰণে কাকলিয়ে গ্ৰুপ ফটো উঠোৱা মানুহ বিচাৰি ফুৰিছে। এতিয়া এয়া জুৰিয়ে কাকলিক ফটো উঠাই দি আছে। আন্ধাৰ হৈ গ'ল এতিয়া, সেইটো কাৰণে ক'তো মানে ফটো ভাল অহা নাই। আমি তাকে চাই ফুৰিছোঁ ক'ত ফটো বেছি ভাল হয়। আমাৰ হৈ গ'ল, এতিয়া যাব ওলালোঁ গোটেইকেইজনী ঘৰে ঘৰে। আমি এতিয়া গলা খাব ৰখিছোঁ। গোটেই মিক্স দিলে হ'ল।